हेलो फ्रेंड्स, की खबर। वेलकम बैक टू माय यूट्यूब चैनल एस पैसा और मैं हूँ बैसा फिर से एक नए वीडियो के साथ। नमस्कार सकलोके मोर चेनेलলৈ शुभेच्छा जनाई মই বৰষা আৰু তোমালোক কেনেকুৱা আছা কমেন্ট কৰি জনাবলৈ নাপাহৰিবা। কিন্তু মই আশা কৰিছো সকলো ঠিকই আছে ভগৱানৰ কৃপাত আৰু ময়ো আছো। আৰু বাকি আজি মহালয়া আৰু শুভ মহালয়া সকলোলৈকে মহালয়াৰ আজিৰ এই শুভ দিনটোত আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলো। অন্তৰৰ পৰা আশা কৰিছো ভগৱানে আশীৰ্বাদ কৰক, আই মাতৃয়ে সকলোকে সুখত ৰাখক, সুস্থ শৰীৰ দি এটি সুস্থ মনেৰে সকলো আনন্দৰে থাকক। আৰু আগমুহূৰ্তত আহি আছে মহালয়া, আজিৰ পৰা আৰম্ভ হৈছে। তাৰ নেক্সটত কাতি বিহু, দুৰ্গা পূজা, তাৰপিছত লাহেকৈ আহিব লক্ষ্মী পূজা, তাৰপিছত লাহেকৈ আহিব দেৱালী, দীপান্বিতা ইত্যাদিবোৰ, কালী পূজা। আৰু সকলো যাতে সুস্থ হৈ থাকক, তেতিয়াহে সকলোৱে উৎসৱবোৰ ধুনীয়াকৈ পালন কৰি যাব পাৰিব। কিন্তু আজি এটা বেয়া লগা কথা তোমালোকৰ লগত শ্বেয়াৰ কৰিবলৈ লৈছোঁ। মানে সকলোৱে আজি নিশ্চয় মহালয়া সকলো ওলাই গৈছে ন, আৰু সকলো ওলাই যায়েই, যিহেতু কয় যে মহালয়া শুভ দিনটোত ৰাতিপুৱা সোনকালে উঠি দুকমুকালিৰ যিটো হাৱা, যিটো বতাহ শৰীৰটোৱে পাব লাগে, তো বেমাৰ আজাৰ আঁতৰ হয় আৰু স্বাস্থ্য ভালে থাকে। আৰু আজিৰ দিনটোত মিঠা খাব লাগে, নতুন কাপোৰ পিন্ধি ওলাই যাব লাগে, গা মূৰ ধুই চাফ চিকুণকৈ। তো নেক্সট বছৰৰ যোৱা বছৰৰ মোৰ ভিডিঅ' আছে চেনেলত, কিন্তু এইবছৰ আৰু অকণমান ভালকৈ বনাম বুলি ভাবিছিলোঁ এটা স্পেচিয়েল ব্লগ মহালয়া উপলক্ষে। আৰু 2-4জনৰ মোৰ ফ্ৰেণ্ডছৰ, মোৰ ছাবস্ক্ৰাইবাৰ অনুৰোধো আছিল যে তোমালোকৰ সৰু পথাৰখন মহালয়া দিনটোত কেনেকুৱা লাগে দেখিবলৈ, মানুহবোৰ ওলাই যায়নে। তো মই কৈছিলোঁ যে মানুহবোৰ বহুত বেছি ওলাই যায় আৰু একদম মানে দুৰ্গা পূজাৰ দৰে লাগে, বহুত বেছি ধুনীয়া লাগে। কিন্তু বেড লাক, নাজানো বিডিয়ে পঠালি দিলে কিয় ওলাই যাব নোৱাৰিলোঁ গাইজ, চ' চৰি। নেক্সট টাইম চেষ্টা কৰিম। আৰু তোমালোকে যোৱা বছৰ ভিডিঅ' চাবলৈ নাপাহৰিবা মোৰ চেনেলত গৈ, আৰু ভাল লাগিলে লাইক কৰিবা, আৰু কিবা ক'ব লগা থাকিলে কমেণ্ট কৰিবা। আৰু বিশেষকৈ মোৰ বহুত বেছি মনটো আচলতে আজি বেয়া, জানানে, কাৰণ ইমান বেছি আশা কৰি আছিলোঁ, আৰু আশা কৰি থাকিলে যদি পটককৈ মানে নিৰাশা হৈ যায়, আশাত চেঁচা পানী ঢাল খাই যায়, কেনেকুৱা লাগে নিশ্চয় তোমালোকে জানা নহয়নে। বহুত বেছি বেয়া লাগিছে মনটো আজি, মিঠা খাবলৈ নাপালোঁ, ইমান বেছি জেলেবি খাব মন গৈ আছিল, যাব নাপালোঁ, জেলেবি খাব নাপালোঁ, আনিব নাপালোঁ, তো হাৱাও খাব নোৱাৰিলোঁ, ওলাই যাব নোৱাৰিলোঁ। ওলাই পদূলিলৈ যাব লওঁতে ইমান ডাঙৰ সুৰসুৰা এজাক বৰষুণ আহিলে, মই ভাবিছিলোঁ ট্ৰেইন আহিছে নেকি, বাট ন' বৰষুণ। কি কৰিবা, উপায় নাই, নাজানো আৰু কিহৰ কাৰণে কি হ'ল। সকলোতে বৰষুণ দিয়া নাই গম পাইছোঁ। বহুতে মোক মানে মই ফেচবুকত ষ্টৰি লগাওঁতে কমেণ্ট কৰিছে যে আমাৰ ফালে দিয়া নাই, বাট কিয় জানো আমাৰ ফালেহে দিব পালে। তোমালোকে কমেণ্ট কৰিবা কোন কোন ওলাই গ'লা, কোনে কোনে কি কি কৰিলা, কিমান ভাল লাগিলে, কাৰ গাঁৱৰ বা কাৰ টাউনৰ ফালে কেনেকুৱা পৰিৱেশৰ সৃষ্টি হয় মহালয়া দিনা। আমাৰ এইফালে বহুত বেছি ভাল লাগে, হোম টাউন ওচৰতে আছে সৰু পথাৰ। কিন্তু কপালৰ লিখন যে মই পকা ৰাস্তাৰ পৰা 1 কিলোমিটাৰ মান সোমাই পেলাই পথাৰৰ মাজত মোৰ ঘৰ, আৰু তাৰ বিনিময়ত ইমান ডাঙৰ এজাক বৰষুণ হঠাতে আহি গ'ল আৰু বহু সময় ধৰি দিলে। চ' মই ওলাই যাব নোৱাৰিলোঁ, সাহস নহ'ল। পাছত ভাবিছোঁ যে বাই মিষ্টেক, কিয় বাৰু, কিয় যদি ৰাস্তাৰ কিনাৰতে ঘৰটো হ'ল হয়, মই নিশ্চয় যাবলৈ চেষ্টা কৰিলোঁ হয়, মানে গ'লোহেঁতেন 100%, মই যেনেকৈ হ'লে গ'লোহেঁতেন, এটা ভিডিঅ' বনালোহেঁতেন আৰু তোমালোকলৈ আগবঢ়ালোহেঁতেন। বহুত আশা আছিল সঁচাকৈ। বাৰু যি কি নহওক, মোৰ দিনটো আজি বেয়াকৈ গ'ল, মোৰ আশাত চেঁচা পানী ঢাল খালে। কিন্তু তোমালোকৰ দিনটো আজি কেনেকৈ গ'ল ক'বলৈ নাপাহৰিবা। আৰু ভিডিঅ'টো চাই ভাল লাগিলে লাইক এটা কৰি দিবা, আৰু কিবা ক'ব লগা থাকিলে কমেণ্ট কৰিবা। আৰু কেনেকৈ আছা, পূজা কাপোৰ ল'লানে নাই, মহালয়াত কেনেকৈ মানে চেলিব্ৰেট কৰিলা, কাৰ গাঁৱত বা কাৰ টাউনত কেনেকুৱা কি পৰিৱেশ পৰিস্থিতিৰ সৃষ্টি হয় আজিৰ দিনটোত, ক'ত বৰষুণ দিলে ক'ত নাই দিয়া, জনাবলৈ প্লিজ নাপাহৰিবা। আৰু নতুনসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা বুলি আশা থাকিল। তেনেহ'লে আজিলৈ ভিডিঅ'টো ইমানেই, বাই বাই।